যাবলৈ ওলাইছোঁ মন্দিৰলৈ। আজি যিহেতু গণেশ পূজা। এতিয়া আমি লৈ লৈছোঁ বুনিয়াৰ লাডু, মানে মন্দিৰত নিবৰ কাৰণে। তাতো পায়, ইয়াতে লৈ লৈছোঁ আমি। আৰু আজি ৰ'দটো বহুত চোকা। পামহি আৰু আমি এতিয়া, বেছি দূৰ নাই। আমি এতিয়া এক্সেল কেয়াৰ হস্পিটেল পাইছোঁহি। এইখন এক্সেল কেয়াৰ হস্পিটেল। এক্সেল কেয়াৰ কাষতে মন্দিৰ। সেয়া আমি পালোহি আৰু। এয়া প্ৰথমে আমি লৈ লৈছোঁ এয়া ধূপ চাকি। ঘৰৰ পৰা আমি লৈ নাই অহা। এনেও মন্দিৰৰ সন্মুখতে দোকান পায়, সেইবাবে। আৰু ৰ'দটো আজি বহুত কাঢ়া। মানুহ যথেষ্ট হৈছে, দেখিছেনে? ভাবিলোঁ সন্মুখৰ পৰা অকণমান আপোনালোকক দেখাই দিওঁ। এতিয়া আমি ভিতৰলৈ চাকি দিবলৈ সোমাই যাম মন্দিৰৰ ভিতৰত, কৰিব নোৱাৰিমেই আৰু সেইবাবে। অকণমান ভিতৰত কৰিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'। ভিতৰৰ পৰিৱেশটো অকণমান দেখাওঁ। এয়া আমি মন্দিৰৰ ভিতৰত সেৱা ল'বৰ কাৰণে লাইন পাতি আছোঁ। এতিয়া আমি মন্দিৰৰ পৰা চাকি জ্বলাই আহিলোঁ সেৱা লৈ। এতিয়া ঘৰলৈ যাম। চাওকচোন, ইমান ধুনীয়া লাগিছে। সেউজীয়া, তাতে ৰিণিকি ৰিণিকি পাহাৰ জিলিকি আছে, নহয়নে? আকাশখন দেখিবলৈ ইমান ধুনীয়া লাগিছে। হেল্ল', আমি পালোহি ৰুম। অথনি মন্দিৰৰ পৰা আহি আৰু ভিডিঅ' বনাবলৈ নহ'ল। একো খাই যোৱা নাছিলোঁ, সেইবাবে ভাত বনালোহি আহি। আহোঁতেই মন্দিৰৰ পৰা অকণমান দেৰি হ'ল, 12টামানেই বাজিলে। একো খাই যোৱা নাছিলোঁ যিহেতু, সেইবাবে ভাত পানী বনালোহি আহি। এতিয়া ভাত পানী খাই বৈ আজৰি হৈছোঁ। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ যেতিয়া শেষ কৰি দিওঁ বুলি। আৰু মোৰ লাগি আছে চৰ্দি, সেইবাবে মাতটো বৰ ঠিক হোৱা নাই, ভঙা ভঙা আহিছে। আজি গৰমো বহুত পৰিছে আৰু মন্দিৰত মানুহ যথেষ্ট হৈছিলে, সেইবাবে অকণমান দেৰি হ'ল।
এটা বস্তু দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। দেখাইছোঁ আপোনালোকক আগতে, তথাপিও আকৌ দেখাওঁ বুলি ভাবিছোঁ। মই লাগিছে মানে সেইকাৰণে দেখাওঁ বুলি ভাবিছোঁ। সেইটো হৈছে এইয়া আমাৰ জলকীয়া লাগিছে আৰু ৰোৱা এইকেইটা জলকীয়া এইয়া লাগিছে আৰু ডাঙৰ হোৱা নাই। অকণমানি হৈ আছে। এইয়া লাগিলে আৰু মই যে আপোনালোকক দেখাইছিলোঁ সেইজোপা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।